ৰাতিপুৱাৰ পৰা ভাতেই খাব হোৱা নাই। কালি ৰাতি মেগীখিনি খুৱাই দেহাটো বল নাই। কি কৰোঁ? পোনাখনৰ তাতেই যাওঁ নেকি? কিবা আকৌ ভাত বনাইছেনে নাই। সেইফালে কাঁহীখিনিও থাকিল। বাচন ধুব নোৱাৰি দেই। পোনাখনৰ ৰুমৰ পৰাই কিবা এটা মিলাব পাৰে নেকি চাই আহোঁ ৰ। বেটাই এতিয়াও পঢ়িয়ে আছে। ই ভাত বা খালেনে নাই ৰ। পোনাকণ, অ' পোনাকণ। অ' নীৰৱ, আহচোন বহি। আৰে কণ, তই এতিয়াও পঢ়িয়ে আছ যে? নাই অ', কলেজৰ পৰা হোমৱৰ্ক এটা দিছে, ভাবিলোঁ দিনতে শেষ কৰি থৈ যাম। কথাষাৰনো কেনেকৈ নীৰৱ, কওঁ? কি হ'ল? অ' হয় নেকি? দে ভালে কৰিছা দে। এই পিছে তই ভাত পানী খালি নে? নাই খামহে, ৰাতি থোৱা আছে। পিছে তই খালি নে নাই? নাই খোৱা নাই। ৰাতিপুৱাৰ পৰা বিৰাট মূৰৰ বিষ, সেইকাৰণে ভাতেই ৰান্ধিব পৰা নাই। ৰাতি বনাব লাগিব আৰু এনেকৈ কিবা কৰি। ময়ো ৰাতিলৈকে ভাতকেইটা বনাই থৈছিলোঁ, তই মোৰ তাতে খাবি দে। শুনাচোন, আবেলি অলপ ওলাই যাম দিয়া। এই তোৰ লগত ভালদৰে কথা পতা হোৱাই নাই নহয়। অঁ হ'ব দিয়া, মই অহাৰ পৰা ক'তো যোৱাই নাই ওলাই। অঁ এই আহোঁ পিছে। অ'কে। অঁ হ'লনে? ৰ'বা গৈছোঁ। আহ ঘৰত কোনোবা আছেনে? দাদা ঘৰত কোনো নাই নেকি? অঁ দাদা, অ' দাদা, বাহিৰত কোনোবাই মাতি আছে শুনা নাই নেকি? কিমান আৰু একোবা গিলি থাকোঁ, আমনি লাগিছে তোৰ নাটক চাইছে। যোৱা মানুহৰ কথা ভাবি থাকি লাভ নাই নহয়, ঘূৰি নাহে আৰু আমনি লাগিছে চাইছে। কোনোবাই মাতি আছে। চুপ থাক তই একো নাজান।
হয় আপোনালোকে কাৰোবাক বিচাৰিছিলে নেকি মই মানে সেই সমৰ মানে এই যে য়েছ এই যে নীৰৱ দাৰ ৰুমমেটজন নেকি নীৰৱৰ ৰুমমেট সি আছেনে ৰুমত মই মানে শুই আছিলোঁ তেনেকুৱাকৈ গম নাপাওঁ এইটো ৰুম আপুনিয়ে চাই লওকচোন ঠিক আছে